নমস্কাৰ। যোৱা ইংৰাজী 5 তাৰিখ মঙলবাৰে ৰঙীন পৃথিৱীৰ মজিয়াত অনুষ্ঠিত কৰা কবিতা প্ৰতিযোগিতাখনি আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা শ্ৰেষ্ঠ কবিতাটি আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটি আবৃত্তি কৰোঁতে শব্দ উচ্চাৰণত ভুল হ'ব পাৰে, ক্ষমা কৰি দিয়ে যেন। কবিতাৰ শিৰোনাম জিৰণি। কবি উৰ্মিলা গগৈ তামুলী। ভাগৰুৱা দেহাটোক জিৰণি দি দিনটোৰ দৌৰা দৌৰিৰ জৱনিকা ঘটি পুষ্পা নিন্দা অমলা বিমলাই বিচৰাৰ দৰে ময়ো বিচাৰোঁ এখন নিকা পৃথিৱী, য'ত অমীয়া বৰ্ণাঢ্য সুৰৰ জংকাৰ তুলিব পাৰোঁ, য'ত লয় লাখি নৃত্য কৰিব পাৰোঁ প্ৰেমৰ উদ্বাউলি ৰাগী। দুখনি হেঁপাহৰ হাতত খামুচি ধৰি ধৰিত্ৰী আই অপৰূপ সৌন্দৰ্যত বিমুগ্ধ হ'ব খোজোঁ, মেলি লৈ সৰগী সুখৰ দলিচা। চিৎপখিলা হৈ চুমিম বৰ্ণিল পুষ্পৰ উমাল বাগিচা। মৰমৰ সান্নিধ্যত জোনাকৰ চিকমিকনি উঠিব, ডাৱৰৰ ফুটুকা ফুটুকি নক্সাবোৰে উলাহত উমলিব, ৰদালিয়ে কপালত তপত চুমা আঁকিব, নিৰ্মল মৌচুমী বতাহ বলিব। বৰ্ষাৰাণীক সেউজ আবেগ ঢালি একাকাৰ হৈ যাম পৰকাল আকাশৰঙী চেনেহৰ আবিৰ সানি। অলপ জিৰণি প্ৰতিদিনেই লওঁ নতুনত্বৰ সন্ধান কৰি। সঁহাৰি লাগে মাথো আপোনজনৰ মনৰ প্ৰাচীৰ ভেটি, কিম্বা কলসুতা নাখি সুপৰিকল্পিত এখনি নীলা চাদৰত হেঁপাহৰ কুসুমে ওলমি থাকিব। দূৰদৰ্শী হেতেল তন্দালয় ভাৱনাই ছয়াময়া পাচোনে আলোকিত কৰিব। নিৰাশাৰ স্পষ্ট ক্লেটময় মোহনাটো জ্বলন্ত নাহৰ গুটিয়ে সুবাস বিয়পাব, জ্বলন্ত নাহৰ গুটিয়ে সুবাস বিয়পাব। ধন্যবাদ।